বিয়াখন হ'ব বুলি ৰৈ থাকোতে হঠাতে আজি বিয়া দিনটো আহি পালে। ঘৰখনৰ কাৰণে এজনী ছোৱালীক চিৰদিনৰ কাৰণে উলিয়াই দিয়াটো জানো ইমান সহজ কথা হয়। সেই কাৰণে দুখ লগাটোতো স্বাভাৱিক কথা। পিছপিনে দেখা পালো খানা আয়োজন ধুনীয়াকে চলি আছে। লগতে আকৌ আজি গোটেই দিনটো আমি একো খাবলৈ সময় নাপালো। লগালগ এতিয়া বনাই আছো দেহা মানুহ খানা। লাগিলে যিমানে ব্যস্ত থাকো বা যতে নাথাকো কিয়, কিন্তু মাকৰ দায়িত্ব চবতে পালন কৰিব লাগিব। কিছুমান সম্পৰ্কৰ নাম আমি জন্ম পাই পাওঁ আৰু কিছুমান সম্পৰ্ক আমি নিজে গঢ়ি তুলো। তাই যেন সদায় হাঁহি থাকক সেয়াকে মই বিচাৰো আৰু সদায় যেন সুখী হওক। আৰু লগতে এতিয়া আহি পালে দৰা আমাৰ কইনা ল'বলৈ। হ'ব পাৰে সকলোৰে মুখত হাঁহি আছে, তথাপিও মনত যেন ঢেৰ দুখ আৰু কষ্ট লুকুৱাই ৰাখিছে। তথাপিও যিয়ে নহওক কিয়, কিন্তু সকলো যে ভালকৈ হ'ল সেয়াই মনটো আজি ভাল লাগিছে। মই পিছে সকলো বস্তু চাবই নাপালো জানেনে, কাৰণটো হ'ল দেহা মানুহে তেতিয়া লং ভিডিঅ' এটা দিছো, চাব নাপাহৰিব। আজিলৈ